নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আপোনালোকৰ মাজত বেলেগ এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ। আহকচোন আমি ক'ত আছোঁ আৰু কেনেকৈ আছোঁ জানি লওঁ। তাৰ মানে আমি জানিবলৈ গৈ আছোঁ অসমৰ বিষয়বিলাক হ'ল অসম নামৰ উৎপত্তি, বৰ্তমান অসমৰ চাৰিসীমা, ভৌগোলিক অৱস্থান, মাটিকালি, অসমৰ নিবনুৱা সমস্যা, মুঠ জিলা, মুঠ মহকুমা, জাতীয় সংগীত, জাতীয় জন্তু, জাতীয় উৎসৱ, মাতৃভাষা, মুখ্য চহৰ আৰু নগৰ, প্ৰধান নদী, জলবায়ু, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, ৰাষ্ট্ৰীয় উদ্যান, পৃথিৱীৰ ভিতৰত প্ৰথম স্থান, দুটা প্ৰধান শিল্প, বুৰঞ্জী প্ৰসিদ্ধ ঠাই আৰু প্ৰধান তীৰ্থস্থানবোৰ আদি বিভিন্ন বিষয়সমূহ জানি থ'লে আমাৰ যিকোনো এক্সামত লাভান্বিত হ'ম। তেনেহ'লে মই বিষয়বিলাক বহলাই কৈ দি আছোঁ। অসম নামৰ উৎপত্তি কেনেকৈ হৈছে? অতীজতে অসমৰ নাম আছিল কি? কামৰূপ, আৰু ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আৰু অসম নামৰ উৎপত্তি সম্বন্ধে নানা ধৰণৰ মতবাদ আছিল। কিছুমানে কয় যে আহোম ৰজাসকলে এই দেশ শাসন কৰিছিল বাবে আহোম শব্দটোৰ পৰাই কি হৈছে? অসম নামৰ উৎপত্তি হৈছে। সংস্কৃতত আকৌ অসম শব্দটোৰ অৰ্থ হৈছে কি? অদ্বিতীয়। আৰু ডক্টৰ বাণীকান্ত কাকতিৰ মতে হৈছে আসাম শব্দৰ জন্ম হৈছে কি? অপৰাজিত আৰু অদ্বিতীয় বুজাবলৈ। নেক্সট, বৰ্তমান অসমৰ চাৰিসীমা হৈছে উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, আৰু পূবত অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ। তাৰপিছত আছিলে ভৌগোলিক অৱস্থান। ভৌগোলিক অৱস্থানটো কি? অসম ৰাজ্য ভাৰতৰ উত্তৰ পূৰ্বত অৱস্থিত। ভৌগোলিক অৱস্থান অনুসৰি অসম 24 ডিগ্ৰী উত্তৰ অংশৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশত আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত। নেক্সট আছিলে অসমৰ মাটিকালি। অসমৰ মাটিকালি 78,838 বৰ্গ কিলোমিটাৰ। আৰু নেক্সট আছিলে অসমৰ নিবনুৱা সমস্যা। অসমৰ নিবনুৱা সমস্যা হৈছে 71.4%। নেক্সট আছিলে মুঠ জিলা। মুঠ জিলা হৈছে 31খন। নেক্সট আছিলে মুঠ মহকুমা। মুঠ মহকুমা 78টা। এইবিলাক আপোনালোকে এটা বহীতে ভালকৈ লিখি ল'ব। তেনেহ'লে অসমৰ বিষয়ে যিকোনো কুৱেশ্যন আহিলে আপোনালোকে ইজিলি কেচ কৰিব পাৰিব। নেক্সট হৈছে জাতীয় সংগীত। জাতীয় সংগীত কি? অ মোৰ আপোনাৰ দেশ, আৰু ৰচয়িতা হৈছিল লক্ষীনাথ বেজবৰুৱা। নেক্সট আছিলে জাতীয় জন্তু। জাতীয় জন্তু হৈছে গড়, জাতীয় উৎসৱ হৈছে বিহু, মাতৃভাষা হৈছে অসমীয়া, আৰু মুখ্য চহৰ নগৰ হৈছে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, তেজপুৰ, শিলচৰ, বঙাইগাঁও, ধুবুৰী আৰু লখিমপুৰ। তাৰপিছত আহিছে প্ৰধান নদী। প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। তাৰপিছত জলবায়ু। জলবায়ু হৈছে গৰম আৰু সেমেকা আৰু মৌচুমী বায়ু। নেক্সট আছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হৈছে মাজুলী, আৰু এইটো আছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত। নেক্সট হৈছে ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা, মানাহ, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট আছে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান। পৃথিৱীৰ ভিতৰত প্ৰথম স্থান হৈছে চাহ উৎপাদনত। নেক্সট আছে দুটা প্ৰধান শিল্প। দুটা প্ৰধান শিল্প হৈছে অসমৰ চাহ আৰু খাৰুৱা তেল। নেক্সট আছে বুৰঞ্জী প্ৰসিদ্ধ ঠাই। অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই হৈছে ডিব্ৰুগড়, তেজপুৰ, হাজো, গুৱাহাটী আৰু শিৱসাগৰ। লাষ্টত আছিল প্ৰধান তীৰ্থস্থানবোৰ। অসমৰ প্ৰধান তীৰ্থস্থান হৈছে কামাখ্যা, ভুৱনেশ্বৰী, উমানন্দ, বশিষ্ঠাশ্ৰম, অশ্বক্লান্ত, শুক্ৰেশ্বৰ, নৱগ্ৰহ, বৰপেটা সত্ৰ, বৰদোৱা সত্ৰ, পুৱামক্কা আৰু আউলিয়া দৰগাঁও।
এইবিলাক খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে প্লিজ নোট কৰি ৰাখিব। এইবিলাক কুৱেশ্যন বেছিভাগ এক্সামতে অহা দেখা যায়, সেইকাৰণে আপোনালোকে এইবিলাক মনত ৰাখিব। আৰু মোৰ চেনেলটোত আপোনালোকে যিসকলে নতুন ভিজিট কৰিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে ধন্যবাদ।